ঠাণ্ডা বেছি এইকাৰণে আমি গাড়ীৰ পৰা নামি আধা ৰাস্তাত চাহ খাম বুলি হোটেল এটাত সোমালোঁ। এয়া আমাৰ লগ বান্ধৱীবিলাক নাস্তা বিচাৰি আছে। ইয়াত দৈ আছে, ইয়াতে দৈ। আমি দৈ নাখাওঁ, আমি চাহ খাম। এয়া চাহ লগত আনিলে মিষ্টি, ৰঙা মিষ্টি। আজি প্ৰথমবাৰ খাই চাম। তাৰপিছত নিমকি খাম। চাহ, গৰম গৰম চাহ, গৰম গৰম নিমকি। ৱাও, মজায়ে বেলেগ। সেনেকৈ আমি চাহটো খাই ল'লোঁ। ঠিক তেনেকৈ ৰাস্তাত আকৌ আধা ৰাস্তা হৈ কিনে মাছ ল'ম বুলি আকৌ গাড়ীৰ পৰা নামিলোঁ। এয়া ডাঙৰ মাছ এটা ল'লোঁ। পাতি আছোঁ আমি এতিয়া মাছ লৈ কিনে চিধা আৰু ঘৰত যাম আৰু চিধা আহি পাই কিনে গাহৰি মাংস ভাজি ল'ব আৰু দেখাই নাথাকিলোঁ আহি থকাটো আহি কিনে চিধা দেউতাই আনি থোৱা গাহৰি মাংস বনালোঁ। ইয়াতে গাহৰি মাংস বনাই আছোঁ আৰু এক চাইডত মাছ বনাই আছোঁ। আমি বৰ্তমান 4 জন আছে। 4 জনে 7 পিচ মাছ বনাইছোঁ। বিলাহীৰ লগত আমি বনাই খাম আজি মাছ। তেনেকৈ খোৱা মাছটো বনোৱা হৈ কিনে এয়া ৰাতি খাবৰ কাৰণে আকৌ ৰেডি কৰি থৈছোঁ। এইটো ফ্ৰাই কৰি থ'ম। ফ্ৰাই কৰি এইটো ৰাতি বনাম। এইটো ফ্ৰাই কৰিয়ে থ'ম দেই। এইটো ৰাতি আলহী আহিব, ৰাতি খাম এইটো। ঠিক তেনেকুৱাই দিনটো আজি গুচি গ'ল। আহিলোঁ, চাহ খালোঁ, মাছ কিনিলোঁ, মাংস বনালোঁ, মাছ ফ্ৰাই কৰিলোঁ। সেইখিনিয়ে আজিৰ ভিডিঅ'। টাটা, বাই বাই, কিপ ৱাচিং।